2005 চনৰ ভোটাৰ লিষ্ট ডাউনলোড কৰাৰ নতুন পদ্ধতি ভোটাৰ তালিকা পুনৰীক্ষণৰ বাবে অতি প্ৰয়োজনীয় 2005 চনৰ ভোটাৰ লিষ্ট। প্ৰথমে আপুনি যাব লাগিব গুগলত আৰু ইয়াৰ পাছতে আপুনি সাৰ্চ কৰিব লাগিব ইলেক্টৰেল ৰুল আসাম আৰু ইয়াৰ পাছতে আপুনি এটা অপচন দেখিবলৈ পাব CEO আসাম নামৰ এই ৱেবসাইটটো আৰু ইয়াৰ পাছতে আপুনি PDF ইলেক্টৰেল ৰুল অপচনত ক্লিক কৰিব আৰু ইয়াৰ পাছতে আপুনি তলত দিয়া এটা অপচন দেখিবলৈ পাব PDF ইলেক্টৰেল ৰুলছ ফৰ দা ইয়াৰ 2005 ইয়াত ক্লিক কৰাৰ পাছতে আপুনি অকমান স্ক্ৰলিং কৰিব আৰু ইয়াৰ পাছত আপুনি দেখিবলৈ পাব সিলেক্ট কৰিবলৈ দিয়া হৈছে ডিস্ট্ৰিক্টৰ নাম আপুনি সিলেক্ট কৰিব। ইয়াত ডিস্ট্ৰিক্টৰ নাম সিলেক্ট কৰাৰ পাছতে আপুনি যাব লাগিব সিলেক্ট এছেম্বলি কনষ্টিটুৱেন্সি অৰ্থাৎ 2005 চনত কোনটো বিধানসভা সমষ্টিৰ অন্তৰ্গত আছিলে ইয়াৰ পাছতে ক্লিক কৰাৰ লগে লগে আহি যাব আপোনাৰ ভোট কেন্দ্ৰৰ নাম আৰু ইয়াৰ লগতে দেখিবলৈ পাব ভিউ PDF বুলি আৰু তাতে ক্লিক কৰি আপুনি আপোনাৰ ভোটাৰ লিষ্ট ডাউনলোড কৰি ল'ব পাৰিব 2005 চনৰ। এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক আৰু সকলোকে 2005 চনৰ ভোটাৰ লিষ্ট অতি সহজে কেনেকৈ ডাউনলোড কৰিব পৰা যায় এই খবৰটো সকলোকে জনাই দিয়ক।